নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম প্ৰথমতে আপোনালোকক জনাও যে এটা খুব চৰ্চিত বিষয় বৰ্তমান সময়ত আপোনাৰ পান কাৰ্ড 30 জুনৰ পাছত আপোনাৰ বন্ধ হৈ যাব পাৰে আৰু বন্ধ হৈ যোৱাই নহয় আপুনি 500 পৰা 15000 টকা জৰিমনাও ভৰিবলগীয়া হ'ব পাৰে যদিহে আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ পান কাৰ্ড লিংক নকৰে হয় এই সময়সীমা প্ৰথম নৱেম্বৰৰ 30 তাৰিখলৈকে দিয়া হৈছিল তাৰপিছত ডিসেম্বৰ আৰু বৰ্তমান 30 জুন লাষ্ট ডেট হিচাপে ডেডলাইন হিচাপে ঘোষণা কৰিছে এতিয়া আহো কেনেকৈ কৰিব আপুনি আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ পান কাৰ্ড লিংক একেবাৰে সহজ দুটা পদ্ধতিৰ জৰিয়তে আপুনি কৰিব পাৰিব আপুনি প্ৰথম মেছেজৰ জৰিয়তেও কৰিব পাৰে মেছেজৰ জৰিয়তে যদি কৰিব বিচাৰে আপুনি তেতিয়া হলে উপৰোক্ত যিটো নাম্বাৰ দিয়া আছে চাওকচোন এবাৰ হয় 567678 এই নাম্বাৰটোলৈ আপুনি মেছেজ কৰিব লাগে প্ৰথম পান কাৰ্ডৰ নাম্বাৰটো লিখিব তাৰ পাছত আপুনি তলত লিখিব আধাৰ কাৰ্ডৰ নম্বৰ আৰু 567678 লৈ পঠিয়াই দিব লাগিব আপোনাৰ আধাৰ কাৰ্ডত যিটো নাম্বাৰ ৰেজিষ্টাৰ আছে সেই নাম্বাৰটো পা যদি ৰেজিষ্টাৰ নাই তেতিয়া হলে আপুনি পঠিয়াব নোৱাৰিব ৰেজিষ্টাৰ থকা নাম্বাৰৰ পৰা আপুনি পঠিয়াব পাৰিব ইয়াৰ উপৰিও আপুনি ইন্টাৰনেটৰ জৰিয়তে পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব পাৰিব কেনেকৈ লিংক কৰিব পাৰিব এতিয়া আহো দ্বিতীয়টো পদ্ধতি অনুসৰি আপুনি পান কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে কেনেকৈ লিংক কৰাব আপুনি নিজৰ যেটো গুগল ক্ৰম বা গুগল যেটো ব্ৰাউজাৰ তাত গুছি যাব সেই গুগল ক্ৰম বা গুগল ব্ৰাউজাৰ গুছি গৈ টাইপ কৰিব ইনকম ট্যাক্স ইণ্ডিয়া বস আসলতে গোটে ওয়েবসাইটটো হৈছে incometaxindia.e-filing.gov.in এতিয়া আপুনি যোনখিনি কাৰণে এটো মনৰ ৰাখা অসুবিধা ইনকম ট্যাক্স ইণ্ডিয়া বুলি আপুনি সাৰ্চ কৰিলেই হ'ল বস আৰু মই লিংকটো মোৰ ডেসক্ৰিপচনটো দি দিম ইনকম ট্যাক্স ইণ্ডিয়া বুলি মাৰি দিয়াৰ লগে লগে এনেদৰে এটা ওয়েবসাইট আপোনাৰ সন্মুখত আহি যাব incometaxindia e-filing.gov.in ওপৰত দেখিছে এটো ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন স্ক্ৰিন আপোনাৰ সন্মুখত আহি যাব এখন চক এই ওপৰত যে কটা চিনটো দিছে এখন কাটি দিব এটা বাও হাতে চক এই 4 নম্বৰ পইণ্টটো লিংক আধাৰ এটো ক্লিক কৰক এটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন পেজ আপোনাৰ ইয়াত আহি যাব তাত কি কৰিব যদি আপুনি অলৰেডি লিংক কৰিলে হল নে নাই হেতু চাবলৈ ওপৰত যে টিপটি পাই আছে যেটো ৰঙা অংশত ক্লিক হিয়াৰ তাত আপুনি ক্লিক কৰি পেলাই চাব পাৰে যদি লিংক কৰিলে পান নম্বৰটো মাৰি আধাৰ নম্বৰটো মাৰি ভিউ লিংক আপুনি চাব পাৰে যদি আপুনি লিংক কৰা নাই একেবাৰে নতুন এই সম্পৰ্কত তেতিয়া হলে আপুনি নিজৰ পান নম্বৰটো ভৰাই দিয়ক এটো বৰফলা কৰি লওক সব বৰফলা BAEPB 7740R এটো মোৰ পান নম্বৰ মই লুকধাক কৰা নাই আৰু তাৰপিছত আধাৰ নম্বৰটো ভৰাই দিয়ক এটো ভৰাইলো দেখিলে মই পান আৰু আধাৰ নম্বৰ ভৰাইলো তাৰপিছত আহিছে নেম এজ পাৰ আধাৰ পানটো ভৰাই দিয়াৰ পিছত আধাৰ নম্বৰটো ভৰাইলো তাৰপিছত আহিছে নেম এজ পাৰ আধাৰ আপোনাৰ আধাৰ কাৰ্ডত কি বুলি নামটো আছে যেহেতু বৰফলাতে থাকে বৰফলাতে ভৰক মোৰ যেহেতু নাম নিজৰ নাম উন্মিলন বৰদলৈ এটো মই ভৰাই দিলো বস হৈ গল তাৰ পিছত আহিলে আই হ্যাভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড হয় ঠিক মাৰ্ক মাৰক আই এগ্ৰি টু ভ্যালিডেট এই দুইটা ঠিক মাৰ্ক মাৰি দিয়ক তাৰ পিছত এটো যে ক্যাপচাটো দেখিছে এটো তলত ভৰাই দিয়ক এটো বৰফলাতে আহিব N8PS4R 8PS4R N8PS4R মিলিছে নাই চাই ল'ব তাৰপিছত ৰিকুৱেষ্ট OTP দৰকাৰ নাই যেহেতু আপোনাৰ যদি সেই ক্যাপচাটো আপুনি মাৰিব নোৱাৰে তেতিয়া ৰিকুৱেষ্ট OTP N8PS4R মাৰিলো এই ক্যাপচাটো তাৰপিছত এখন চাই লওক এবাৰ এখন হৈ গল পূৰ্বা গুটেখন এতিয়া গৈ লিংক আধাৰ ইয়াত ক্লিক কৰি দিয়ক ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আহিব ইয়োৰ পান ইজ অলৰেডি লিংক টু দা গিভেন আধাৰ নাম্বাৰ মানে মোৰ অলৰেডি লিংক হৈ আছে সেইকাৰণে লিংক বুলি আহিছে আপোনালোকৰ কিন্তু কি আহিব ইয়োৰ পান ইজ সাকসেসফুলি লিংক ইয়োৰ আধাৰ নাম্বাৰ এনেকৈ বুলি আপোনাৰ আহি যাব গ্ৰীণ আখৰে লিখা মোৰ যেহেতু আগতেই মই আধাৰটো লিংক কৰি থৈছো সেইকাৰণে এনেকৈ আহিছে এইটোৱে প্ৰসেছ বস আৰু বেলেগ কাম নাই ধন্যবাদ এইখিনিকে কৰক আৰু মোৰ চেনেলটি সাবস্ক্ৰাইব কৰিব যদি ভাল পাইছে আৰু আগলৈ এনেকুৱা ধৰণৰ মই ভিডিও দি যাম আৰু যিখিনি লিংক কৰিলে মই আকৌ দেখুৱাইছিলো সেইখিনি কাৰণে আকৌ মই দেখুৱাইছো প্ৰথমতে যেটো আহিব অপচন আকৌ এবাৰ মই দেখাই দিছো হল নে নাই লিংক চাবৰ বাবে আপুনি
চাব পাৰিব লিংক আধাৰত গ'ল আকৌ গৈ পেলাই এই ক্লিক হিয়াৰ যে দেখিছে ক্লিক হিয়াৰত গৈ পেলাই আপুনি পান নাম্বাৰটো ভৰাই দিয়ক BAPB7740R হ'ল তাৰপিছত আছিলে এয়া দেখিছে ভিউ লিংক বছ এয়া চ ইয়ৰ পান ইজ লিংক টু দ্য আধাৰ নাম্বাৰ ইমান দেখিলে মোৰ ষ্টেটাছত ওলাই গৈছে মোৰ লিংক আছে বুলি তেতিয়াহ'লে কোনো প্ৰব্লেম নাই আপোনালোকে এনেদৰে চাব পাৰে এইটোৱে ভিডিঅ'টো আৰু যদি ভাল পাইছে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ যিটো ঘণ্টা সেইটো বজাই থ'ব আপোনালোকে যিকোনো দুটা পদ্ধতিয়ে SMS ৰ জৰিয়তে কৰিব পাৰে এনেদৰে কৰিব পাৰে কিন্তু বেষ্ট পদ্ধতি হৈছে ইণ্টাৰনেটৰ যোগেদি থেংক ইউ ধন্যবাদ